হেল্ল' জানমণি মাকৰ ঘৰতে লাগি থকা শাক পাচলি এই ভাত কেৰেলা, কুন্দুলি, দাংবডি, তিতা কেৰেলা, ৰঙালাও, হাতী ভেকুৰী, এইফালে তোমাৰ নামত খুন্দু জলকীয়া, জাতি জলকীয়া, মেম জলকীয়া, পদিনা, জানমণি বেঙেনা, কণবিলাহী, এইফালে আছে তোমাৰ নামত খুতৰা শাক, ভাতকেৰেলা শাক, টেঙেচি টেঙা, জিলিমিলি, এই ৰঙালাও আগ, এইফালে আছে মধুলং টেঙা, এইফালে আছে লাই শাক, এইফালে আছে লচকচি, এইফালে আছে পুৰৈ শাক। জানমণি এতিয়া আৰু টেঙা শাক খোৱা দিন দেই। এয়া জানমণি মাকৰ বাৰীতে লাগি থকা বেঙেনা, কণবিলাহী, জাতি জলকীয়া, পদিনা, খুন্দু জলকীয়া, মেম জলকীয়া, ৰঙালাও, হাতী ভেকুৰী, ভাতকেৰেলা, দাংবডি, এইফালে তিতা কেৰেলা। এয়াই আৰু জানমণি মাকৰ ঘৰৰ বাৰী শাক পাচলি দেই। যিহেতু শাক পাচলি বজাৰত বহুত দাম, এতিয়া জানমণিয়ে মাকৰ ঘৰৰ বাৰী শাক পাচলিয়ে খাই আছে আৰু দেই।